Happy birthday. Munu sah kali. Itu mana? Bol. Munu mondir aja. Chalo. Ami ready. Ami tinta ke color di ba. Unto mondir jam ekine dekham baro. To Kaushikar pura moi Hello everyone, good morning সকলকে আৰু আজি হৈছে 11 জুলাই আৰু আজি আছে কৌশিকৰ বাৰ্থডে তো তাৰ কাৰণে আজি মই মানে কৌশিকৰ কাৰণে স্পেশালি এটা ঘৰত মানে পারফেক্ট নাই হোৱা বাট মানে বনাইছো আৰু কৌশিকৰ কাৰণে এটা কেক কাৰণ যেহেতু দুটি মনো আছে তাই কাৰণে অলপ অসুবিধা হয় কেক মানে এবিলাক বাকি কৰি থাকা তো যিকি নহওক এতিয়া বনাইছো আৰু কেকটো আৰু এটো হৈছে গিফট এটা না দেখাও কৌশিকে নিজে খুলি দেখাব আৰু এতিয়া কৌশিকক ফোন কৰি মাতটো কেনেকুৱা লাগে সাৰপ্ৰাইজ তো চাও দৰজা বন্ধ কৰি থৈছে ফোন কৰি মাতি আৰু ৰিঅ্যাকশন চাও কৌশিকৰ আই এম সো এক্সাইটেড তো আপোনালোকে ৰেডি নে চাবলৈ কাৰণে কৌশিকৰ ৰিঅ্যাকশন তো ফোন কৰো মাতাতছে ফোন কৰো তেতিয়া মানে অলপ কেলে মাতিছিলে ভাবি তো হেল্লো গাইজ তো এতিয়া মানে মই মানে খুব এক্সাইটেড মানে আৰু খুব ভাল লাগি আছে আৰু ভয়ো লাগি আছে কেনেকুৱা পায় কৌশিকে ভাল পায় বা নাপায় মোৰ এনেকুৱা সাৰপ্ৰাইজটো বাৰু চাওঁচোন কেক খাবা না তুমি এইটো কেক খাবা না মানে ইটো এই বলে আৰু দিতে দিলে হেড্রে সারপ্রাইজ বলি কই বলো না তো কথা দি কেন লাগছে বা মনো মুখ দিয়া আজা কেকটো কেন লাগছে বা কথা বনাছে নাকি কালি বনাইছিল এটা আছে না বুঝলি কথা জিটা কথা বুঝলি কথা এটা খাইনিস না খাওয়া না ভাই পাই খোৱা তোমাৰলে তো বনাইছো ভাল দে অলপ এনেকে চেলেকি দিয়া না এনেকুৱা অলপ এনেকে চেলেকি দিয়া মহা খাবলৈ আমি দিদি মহা এইটো হ্যাপি বাৰ্থডে দিয়া নাই এটা চা গিফট পালো না কালারটো কেমন লাগে ও এটা দেখি সুন্দর করে চাইটো দেখাবো ক্যামেরা মুখত দেখুৱা গরম না ভালো মনে পাত্তা দিয়া আছে হ্যাঁ না স্যার কালারটা কেমন লাগছে না মিলা পিন্ধিব লাগিব তোমাৰ লগত হ্যাঁ না ভালো লাগছে না what hey सब ना इफले ज्वाला दिखे है केना लगते है ना सम मुके लो बेचे गाना देखो जे मुनो केक तो सब लगे तो केक मुनो एबिला हेरि ना मतलब इंटरेस्ट नहीं मुनो नो इंटरेस्ट नहीं अच्छा वो तू आ सरप्राइज केना লাগিলে सरप्राइज দিছে মনো আমাৰ सरप्राइज দিলে सरप्राइज কেনা লাগিছে তো सरप्राइज কি বুলি মাতিছিলে না কি বুলি মাতিছিলে মনো কাম আছিল মাতিছিলে তাতে আমাকে কেক কাটিব দিছে আমি কৈছো গধুলি কাটিম না হেল্লো হ্যাপি বাৰ্থডে মনো ফাৰ্ষ্ট বাৰ্থডে না মোৰ লগত হে তোমাৰ লগত মই তোমাৰ বাৰ্থডেত মই প্ৰথম আছিলো আৰু তুমি মোৰ বাৰ্থডে আছে প্ৰথম বাৰ্থডে খাব পৰা হৈ গল মনো হ্যাপি বাৰ্থডে এই পেলে যাম হ্যাপি বাৰ্থডে হ্যাপি বাৰ্থডে এই পেলে হ্যাপি বাৰ্থডে হেল্লো এভৰিৱান আজি কৌশিকৰ বাৰ্থডে স্পেশাল বুলি আমি পামুইত থকা মন্দিৰলৈ গৈ আছো কোনটো মন্দিৰত যাম এখানে দেখাম বাৰু তো কৌশিকৰ পুৰা মই এৰাম গুজি গ'ল মই আছো তুমি আছা কৌশিক আৰু মই এদিনৰ পৰা মেটচিং কালাৰ পিন্ধিছো আৰু ৰীতি মুনো একে কালাৰ পিন্ধিছে আমি তিনিটা একে কালাৰ পিন্ধিছো এতিয়া আমি গৈ থাকি মন্দিৰলৈ বুলি ভীমশংকৰ মন্দিৰ পামুহিত আছে তাতে যাম চাব পাৰে আপোনালোকে ভালকে দেখুৱাম ভিডিঅ'টো তাতে গৈ কেনে দেখুৱাম ভালকে
আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ নতুন এটা ছাবস্ক্ৰাইব তেন্তে বলক গৈ থাকক পাম দেখিছেনে গুচিয়ে গ'ল মানে সময় নাই ৰখি পেলাইতো গৰম আৰু ডিউটি মনো এইফালে ড্ৰেছ কৰি টোপনি গুচি গ'ল ভাবিছোঁ উঠিব নেকি নাই তাই নুঠি পেলাই মোৰ বেগ ৰেডি তাই আজি কালি কাপোৰ লৈ যাব লাগে বেগত যিহেতু আৰু আমি দুটাই ৰখি আছোঁ তাই উঠিব লৈ যাম আমি ৰেডি আমি তিনিটা একে কালাৰ আজি বা আৰু পাই যাব যোৱা গাড়ী থৈ যাব গাড়ী পালে মানে তাই একো নালাগে টোপনি গুচি যাব দিতি মুনু টুক টুক হানি হানি স্মাইল হেল্ল' এভৰিৱান এতিয়া আমি গেটেদি সোমাইছোঁ আৰু মন্দিৰলৈ যাবলৈ কাৰণে দেখিছেনে এইফালে মেইন ৰাস্তাৰ পৰা এইটো ৰাস্তা ফাটি গৈছে মানে আৰু ধৃতি মনুৱে ককাকক গাড়ী চলোৱা চাই যায় আৰু এটা নেচাৰেল ভিউ উপভোগ কৰি গৈ আছোঁ বিৰাট ভাল লাগিছে গৈ কিনে কিন্তু পাহাৰ জেগা যিহেতু অলপ ৰিস্কিও হয় গাড়ী নিয়াবোৰ বাৰু যি কি নহওক গৈ থাকোঁতে পালোঁ এটা আমি গণেশ মন্দিৰৰ কাষত যে দেখিছে মাটিখিনি ইমান ভাল লাগিছে কাটি থৈ দিছে পাহাৰে হয় কিবা এটা ভাল লাগিছে আৰু আমি নামিলোঁ গণেশ মন্দিৰত সেৱা এভাগ লৈ যাম বুলি গণেশ মন্দিৰটোতো সোমাই বৰ ভাল লাগিলে দেই আৰু এইজোপা কি লাগি আছে কি গছ চিনি নাপাওঁ আৰু পূজা চূজা কৰি গাড়ীত বহিলোঁ এতিয়া গৈ আছোঁ আমি ভীমাশংকৰ মন্দিৰলৈ তাত মানে মানুহ বহুত গৈ আছে আৰু ভিৰে হয় নে কি নাজানো ঘূৰিছেও বহুত গাড়ী বাৰু যি কি নহওক দেখিছেনে কিমান ৰিস্কি কিমান মানে পাহাৰ জেগা ন মানে ভয়ো লাগিছে ভালো লাগিছে গৈ কেনে এইফালে ডিউটি মুনক কথা পাতি গৈ আছোঁ তাইও মানে খুব ভাল পাইছে গৈ কেনে জাৰ্কিং হৈ আছে তো হাতী চোৱা সেই হাতী চোৱা হাতী মুনু যিহেতু গছ গছনি বহুত আছে ইয়াতে বোলে হাতী বাঘ এনেকৈ ওলায় তাতে ইয়াতে মানুহ চাগে চাই থাকে মানে মই ধাৰণা কৰিছোঁ আৰু দেখি কেনে আৰু দেখিছেনে চাৰিওৰ কাষে গছ আগফালে মন্দিৰ ৱাও কি ভাল লাগিছে গেটখনে দেখি ভাল লাগিছে মুনু মন্দিৰ আহিছা চলো আন্দাৰ জায়গা চলো আৰু গাইজ কি জানেনে ভিতৰত সোমালে মানে চেণ্ডেল জোতা নিষেধ মানে সোমাই পিন্ধি যোৱাটো সেইকাৰণে আমি আকৌ ঘূৰি কেনে গাড়ীতে খুলি থৈ আহিলোঁ যিহেতু বতৰ অলপ বেয়া সেইকাৰণে গাড়ীতে খুলি থৈ আহিছোঁ নহ'লে আকৌ বাহিৰত থ'লে তিতি যাব পাৰে আৰু গেটখন দেখিছেনে কিমান ধুনীয়া দেখি কিবা এটা ভাল লাগিছে মানে আকৌ ভালকৈ দেখাই দিছোঁ ৰ'ব আপোনালোকক দেখিছেনে আৰু এই মন্দিৰটো মানে 4টা বজাত বন্ধ কৰি দিয়ে সেইকাৰণে আমাৰ অহা অলপ দেৰি হৈছে সেইকাৰণে আমি জল্দি মানে যাব লৈছোঁ আৰু পানী ঝৰ্ণা আৱাজ শুনি আছোঁ দেই কুকু হানি চলো বজাইছে টিলিঙা বজাইছে চলো ষ্টেপ দি আৰু ইয়াতে যদি আপোনালোকে মন্দিৰ ভাগলৈ আহে তেন্তে ওচৰত তেনেকৈ দোকান নাই চাকি বা ধূপ যদি কিবা লয় ফুল চুল ঘৰৰ পৰাই লৈ আহিব নহ'লে ৰাস্তাত যদি দোকান পায় তাৰ পৰাই লৈ আহিব বাকী ইয়াতে দোকান নাই আৰু আমি এতিয়া পূজা কৰিবলৈ তলত নামিছোঁ ইয়াতে মানুহ এতিয়া বহুত ভিৰ হৈ আছে আমাৰ আহাৰো দেৰি বাৰু যিয়ে নহওক বতৰটো বেয়া আছিলে বৰষুণ দি আছিলে হঠাতে বৰষুণ এৰিলে আমি একদম প্ৰি প্লেন নোহোৱাকৈ ইয়াতে গুচি আহিছোঁ মুঠতে দেখিছেনে মানুহ পুৰা ভৰ্তি বাৰু যি কি নহওক তলত পানী আছে মই ভালকৈ খোজকাঢ়ো ৰ'ব বৰষুণ দিলে অলপ ৰিস্কি হয় সেইকাৰণে অলপ মই মানে ভিডিঅ'টো বন্ধ কৰি নামি লৈছোঁ আৰু তাতে মন্দিৰ ভাগত মানে অলপ ভিৰ হৈ আছে আমাৰ ডিউটি মুনুৱে মানে তাতে গ'লে মানে অলপ অশান্তি পাব বুলি সেইকাৰণে তাইক অলপ সাইডলৈ লৈ আনিছোঁ আৰু এই দেখিছেনে ঝৰ্ণাটো এই ঝৰ্ণাটো একদম মন্দিৰ ভাগৰ পৰাহে আহিছে সেই আগলৈ আছে মন্দিৰটো মই বাৰু আপোনালোকক ভালকৈ দেখুৱাম প্ৰথমতে পাৰ হৈ লওঁ ৰ'ব কাৰণ পানীৰ কথা পৰি যাবও পাৰোঁ তো আৰু পিছলো হৈ আছে যিহেতু বৰষুণ দি আছে পিছল হৈ আছে তো সেইকাৰণে আৰু মই পাৰ হৈ লওঁ তাৰ পাছত কৌশিকহঁতক পাৰ হ'ব এইফালে ডিউটি মুনু আৰু কৌশিকে পেন তিতি যাব বুলি কোচাই লৈছে ডিউটি মুনু খুব ভাল পাইছে ইফালে সিফালে তাই মানে অকল চাবহে পাৰিছে আৰু আজি আমি প্ৰকৃতিক লৈ কেনে প্ৰকৃতি চাবলৈ আহিছোঁ বুলি ধৰক সেইফালেও কিবা এটা আছেচোন দলং এখন মনো হানি এনেকৈ চাওঁ ৰ'বা এনেকৈ চাওঁ হেল্ল' আমি আহি পাই গ'লোহি মন্দিৰলৈ মোৰ ঘাম ওলাই গৈছে মনোৰো ঘাম ওলাই চাওঁ
এটা এইফালে ৰাস্তা আৰু এটা সিফালে ৰাস্তা সিফালে ৰাস্তাটো মানে কি বুলি কয় বেছি ভিৰ হ'লে মানুহ ভিৰ হ'লে এইফালে দি আহে এইফালে দি লাইন হয় বোলে এটা যজ্ঞ হয় চাগে দেই আজি ৱেডাৰটো বহুত ভাল কৰিছে একদম মজা ৱেডাৰ আহি থাকা আৰু দেই মই আগত যাওঁ দেই মুনুমা মই আগত যাওঁ দেই বেছি বোলে জুকটুক থাকিব পাৰে বেছি বোলে আমনি লাগিছে মন আমনি লাগিছে বাগাস না বাগাস কাটি আছে এই ফলিছা পাহাৰ আৰু সবতে ডাঙৰ নাযাওঁ দিয়া বোলে মোবাইল চাৰ্জ কৰি যা তুমি গৈ সময়ত নাযাওঁ মন্দিৰ ভাগ একদম ধুনীয়া পৰিৱেশত আছে মানে চাৰিওকাষে সেউজীয়া কিবা এটা ভাল লাগি গৈছে মানে আহি কেনে মানে মনটো মানে পুৰা ফ্ৰেছ আৰু বতাহখিনিও মানে একদম ফ্ৰেছ হাৱাতে লৈ আছোঁ তেনেকুৱা টাইপৰ লাগিছে যদি আপোনালোকে আহিব বিচাৰে অলপ টাইম লৈ আহিব কাৰণ ইয়াতে মানে বহিও খুব ভাল লাগিব ঠাণ্ডা বতাহ আমাৰ মুনুৱে পাৰ্কত বহি থাকিব পৰা হৈ গ'ল বা দেউতাকৰ লগত এতিয়া বহিব পৰা হৈ গৈছে বাপৰে মুনু ফটো এটা মাৰি দিম নেকি তোমালোকক দুটা আমি এতিয়া বহি আহিলো আমি পাৰ্কত ফুৰিবলৈ আহিছো কক ভাগ মুনু চাও খালি এটা মানে এই মন্দিৰটোত আহিলে যোনটো লিংগ আছে মানে শিৱলিংগ তাতে মানে ঘটি দি দিয়ে ঘটি আৰু পানী তাতে আপোনালোকে ঢালিব লাগে এই কামটো মানে মই ফাৰ্ষ্ট টাইমে কৰিছোঁ কিন্তু কিবা এটা ভাল লাগিছে মানে একদম পবিত্ৰ যেন লগা হৈছে আৰু কি ক'ম আৰু মানে খুব ভাল লাগিছে যদি আপোনালোকৰ সুবিধা হয় যদি গুৱাহাটীতে আহিছে বা গুৱাহাটীতে আছে তেন্তে এবাৰ যাবচোন খুব ভাল পাব মোৰ কিন্তু বিৰাটে ভাল লাগিলে আৰু এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ ৰিটাৰ্ণ হওঁতে দেখিলোঁ ভিউটো বিৰাট ধুনীয়া হৈ আছে আৰু সেইকাৰণে অকণ ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ আৰু ওলাই আহোঁতে আমাক পাৰ্কিং চাৰ্জো লৈছে বাৰু সেইবিলাক আপোনালোকে গ'লে গম পাব কিমান কেনেকৈ কি লয় আৰু ক'ত আছে মন্দিৰটো মই ডেছক্ৰিপশ্যনত তাৰে এড্ৰেছটো দি দিম আপোনালোকক তাতে চাব পাৰিব আপোনালোকে আৰু এই দলংখন দেখিছে যে এইখন পামহিয়ে দলং হয় আৰু এয়া দেখিছে ন ভিউটো ফ্ৰণ্টত ইমান ধুনীয়া লাগিছে মানে ইমান ধুনীয়া পৰিৱেশ হৈ আছে আৰু যিহেতু বৰষুণ দি গৈছিলে বৰষুণ দি যোৱাৰ পিছত এনেই কিবা এটা ভাল লাগি যায় ন পৰিৱেশ আৰু আহি থাকোঁতে ৰাস্তাত পালোঁ স্মাৰ্ট বজাৰ কিবা কিনিবলগীয়াও আছিলে সেইকাৰণে ইয়াতে সোমাই দিলোঁ আমি বিগ বজাৰ আহিব পৰা হৈ গ'লা মইনো তুমি বিগ বজাৰ আহিব পৰা হৈ গ'লা কুকু মইনো তুমি স্মাৰ্ট বজাৰ আহিব পৰা হৈ গৈছা চাওঁ 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 টুক টুক হানি আমি বজাৰ আহি গৈছোঁ বজাৰ বজাৰে বজাৰ বজাৰে বজাৰ এতিয়া ৰাস্তাত গাড়ী চাই আছোঁ হেল্ল' আমি ৰাস্তাত গাড়ী চাই আছে বৰ্তমান হেল্ল' ই টুক টুক হানি মুনুৱে বুম চাই আছে ৰাস্তা আৰু এতিয়া আমাৰ খোৱাৰ পৰ্ব আহিছে সেইকাৰণে খাবলৈ আহিছোঁ ফুডজত মুনু চাই পেলাই যাওঁ ই ফুৰিব পৰা হৈ গৈছে বাপৰে বোলা মুনু কি খাবা মইনা ৰীতি মনুৱে মানে গান লগাই থৈছে যে খুব ভাল পাইছে দেউতাকৰ লগত মোৰ লগত ডান্স কৰিছে তাতে আৰু ঘৰলৈ আহিলোঁ ঘৰলৈ আহি কেনে এতিয়া কেক কাটিলোঁ হেপী বাৰ্থডে
Happy birthday तुमको से Happy birthday बाबा aku dia sama kamu kita Badak mat. Siapa? Badak mat. ini aja. Ini kan.